ষ্টুডেন্টস এটা 2 নম্বৰ মানে B2 ওকে কি কৈছে সব প্ৰশ্নত P/Q আৰ্হিত থকা পৰিমেয় সংখ্যা এটাৰ লবতকৈ হৰ 3 ডাঙৰ লব আৰু হৰৰ বিষয় কৈছে আৰু লবতকৈ হৰটো 3 ডাঙৰ বুলি কৈছে ঠিক আছে যদি লবৰ পৰা 3 বিয়োগ কৰা হয় আৰু হৰৰ 2 বৃদ্ধি কৰা হয় তেন্তে যিটো পৰিমেয় সংখ্যা পোৱা গ'ল সেইটো 1/5 হয় ঠিক আছে তেন্তে পৰিমেয় সংখ্যাটো নিৰ্ণয় কৰা এতিয়া চোৱা ফাৰ্স্ট আমি কি ধৰিম লব ধৰিম ধৰো ভগ্নাংশ তোৰ লব x এটা কোৱেশ্চন মতে কি কৈছে লবতকৈ হৰটো 3 বেছি পোষ্ট কোৱেশ্চন মতে কম ভগ্নাংশটো হৰ কিমান হ'ব লবতকৈ 3 বেছি বুলি কৈছে কোৱেশ্চনত x + 3 সিম্পল ওকে এটা প্ৰশ্ন মতে পাতিম প্ৰশ্ন মতে লব আৰু হৰ ক'ত পাতো তলত সদায় হৰ তলত লব ওপৰ ঠিক আছে এটা কি কৈছে চোৱা এতিয়া কৈছে যে লবৰ পৰা 3 বিয়োগ কৰা হল লবটো কি ওপৰত 3 বিয়োগ কৰা আৰু হৰটো 2 বৃদ্ধি কৰা হল এটো 2 বৃদ্ধি কৰা হল কমুৱা মানে মাইনাস বৃদ্ধি কৰা মানে প্লাস ওকে এটো কৰাৰ পিছত আমি কি পাওঁগৈ 1/5 পাওঁ বুলি কৈছে এনে সমান চিহ্ন হিবলে 1/5 পাইছো এতিয়া কৈ দিয়া ইকুৱেশ্যন সলভ x - 3 x 3 আৰু 2 প্লাস কৰিলে 5 1/5 আৰু বেলেগ একো কৰিবলৈ নাই ইয়াত কি বৰ্জ্য পূৰণ কৰিম ক্ৰছ মাল্টিপ্লিকেশ্যন 5 এ ওপৰত কৰিলে 5x - 3 এবানে 1 ৰ লগত এটো পূৰণ কৰিলে কেটাই থাকিব 5 * x 5x minus 5 3 গুণ 15 x plus 5 এইখিনি ওপৰত কৰি দিছো দেই এতিয়া চোৱা x ৰ ভ্যালু দুটা আমি এক সাইড কৰিম আৰু অকল যিকিটা নাম্বার আছে সেইকিটা রাইট সাইড লৈ যাম x ৰ ভ্যালু কিটা লেফট সাইড লৈ আহিম 5x এটো x প্লাসত আছে এপিনে আনিলে মাইনাস হৈ যাব মাইনাস x 15 মাইনাস আছে রাইট সাইড লৈ গলে প্লাস হৈ যাব প্লাস 5 5 ৰ পৰা 5x ৰ পৰা এটা x গলে 4x 15 plus 5 20 x equal 4 to l got into হৈ আছে পূৰণ হৈ আছে সমান চিহ্নৰ কিটো সাইডে গলে ৰাইট সাইডে গলে হৰণ হৈ যাব 20 divided by 4 x equal 5 এটা কি পালো গৈ আকৌ মই এইটো সাইডে পাতি দিছো এটাকে ভগ্নাংশ তোৰ লব কি লব কিমান বাৰু x ধৰিছিল x সমান কিমান 5 ভগ্নাংশটো হৰ কিমান ধৰিছিল x plus 3 মানে x ৰ ভ্যালু কিমান 5 5 plus 3 equal 8 এটাকে ভগ্নাংশটো কি আমাক লাষ্টত সুধিছে নহয় ভগ্নাংশটো হ'ব কিমান হৰ তলত লব ওপৰত এইটো ভগ্নাংশটো মানে পৰিমেয় সংখ্যাটো সুধিছিল এইটো পৰিমেয় সংখ্যাটো কি 5/8 এটা তোমালোকৰ এনসাৰ এটা আমি কৰিম তোমালোকৰ C নাম্বাৰ